সেইটো আমাৰ আজি আমাৰ মিনি বেংকটো বেছি দিন থ'লে হেৰি হৈ যায় পইচা। গোটেই মোৰ টেকেলিত কিমান পইচা। দাদাই দুচাট দিব বোলে, ফালিলে দুচাট দিব। দাদাই দুচাট দিব বোলে তোমাক পাই। দুচাট দিম বুলি কৈছে, নামাৰিবা কৈ দে। যদি খালা আৰু যদি খেলেঙেনে কোৱা আৰু খুচৰা পইচাখিনি ওলাই গ'ল পইচা আমাৰ 11,730 টকা। মিনি বেংকটোৱে আমাক কেতিয়াবা মাজে মাজে বহুতখিনি সকাহ দিয়ে। আৰু আপোনালোকেও এনেকৈ কোনোবাই যদি নোথোৱাকৈ আছে মানে মিনি বেংকত জমা নকৰে, এতিয়াৰ পৰা জমা কৰিবলৈ আৰম্ভ কৰি দিয়ক। চাওক কিমান পইচা ওলাইছে দেখিছেনে? এইয়া ৰঙা চাহৰ জুতি লৈছোঁ। এয়া আমাৰ বাইদেউগৰাকী আহিছে, ৰঙা চাহ। আৰু এয়া দেখিছে সাজি কাচি ৰেডি হৈছোঁ। আৰু নমস্কাৰ, মিছেছ সুকন্যানী অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি এতিয়া সাজি কাচি এয়া ওলাইছোঁ এফালে যাবলৈ। এফালে মানে ক'লৈ আৰু আমাৰ একদম ঘৰৰ কাষতে বহাগ বিদায় অনুষ্ঠান পাতিছে, তাকে বোলো চাবলৈ যাওঁ। কি কি হয় কি কি নহয় ময়ো চাম, আপোনালোককো দেখাম। আৰু ৰাতিপুৱাই দেখিলে কেনেকুৱা একদম ধুনীয়া ভাল কাম এটা কৰিলোঁ, মানে মিনি বেংকটো ভঙা দেখিলে আপোনালোকে। আৰু সেইটো কাৰণে এতিয়া সেইবোৰ চালে বাৰু। আৰু এতিয়া বিহুত কি কি হয় কি কি নহয় সকলোখিনি আপোনালোকক দেখাই থাকিম, শেষৰলৈকে চাই থাকিব ভিডিঅ'টো। এইয়া আমাৰ দেহীজনী ওলাই থাকে, চাহপানী দিবা খাই লওঁ, তাৰপৰা যাম দেই। বৰষুণ দিছে, খালি বতৰটো ইমান বেয়া কৰি দিছে। সেই বতৰটো আজি অকণমান ৰ'দ দি দিয়া হ'লেও বাৰু। এতিয়া ফটো কেইকপি মাৰি লওঁ দেই। সৰু সৰু ল'ৰা ছোৱালীবোৰক যে ভিডিঅ' বনাবলৈ মানে ইমান কিবা এটা চিঞৰি থাকিব লাগে সিহঁতক। আপোনালোকে তেনেকুৱা হয় ৰিল এটা মই বনাওঁ, তেহেঁতক মানে ইমান কৈছোঁ পৰা মানে নুশুনেই আমাৰ কথা, নিজৰ মতেহে কৰিব আৰু। আপোনালোকক দেখালোৱে মিনি বেংকটো ভাঙিলোঁ। আৰু বিহুৰ ভিডিঅ' মানে বহাগ বিদায় অনুষ্ঠান পাতিছিলে যে, তাৰ মই ভিডিঅ' ইমান বহুত বেছি ভালকৈ বনাব নোৱাৰোঁ। কাৰণ কিয় জানেনে, মানে টিকলিজনী থাকে, তাই অকণো এনেই নাথাকে মানে। তাইক যদি লৈ যাওঁ তেনি ঘূৰি ফুৰে, তাইৰ পাছে পাছে ঘূৰি ফুৰোঁতে মানে মই ভিডিঅ' বনাবলৈ পাহৰি যাওঁ। মানে যিখিনি আপোনালোকক দেখুৱাব লাগে ধৰি লওক সেইখিনি দেখুৱাব পৰা নাই। সেইবাবে বিহুৰ অকণমান ভিডিঅ' আপোনালোকক দেখালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাই আছে।
আৰু বিহু চিহু চোৱাৰ মাজতে মানে বিহু চোৱাৰ পাছতে আমাৰ মানে একদম মূৰৰ ওপৰেদি ডাঙৰ বতাহ ধুমুহা এজাক পাৰ হৈ গ'ল বুলি ক'ব লাগিব। বতাহ ধুমুহা মানে কি, মোৰ পাপাৰ গা বেয়া হ'ল, হস্পিটেলত 3 দিন এডমিট হৈ থাকিবলগীয়া হ'ল। আৰু এতিয়া বৰ্তমান অলপমান সুস্থলৈ আহিছে আৰু সেই হস্পিটেলত মানে তেওঁ যিকেইদিন এডমিট হৈ আছিলে 3 দিন এডমিট হৈ থাকিলে যে, সেই এডমিট হৈ থকাৰ মানে অকণমান ভিডিঅ' ক্লিপছ এটা আছে, মই তাতে ভিডিঅ'টোত এড কৰি দিম। আৰু হস্পিটেলত কোনোবা থাকিলে এনেও ভিডিঅ' চিডিঅ' বনাবলৈ মন নাযায়, সেইবোৰ ভিডিঅ' চিডিঅ' বনোৱা নহ'লে বাৰু। 3 দিন এডমিট হৈ থাকিলে, মই থকাকৈ নাই, ভাইটি আছিলেগৈ। সেই অকণমান আপোনালোকক দেখাই দিম, গম পাব আৰু মানে হস্পিটেলত যে এডমিট হৈ আছিলে বুলি। আৰু কি হৈছিলেনো তেওঁৰ মুখেৰে আমি এতিয়া জানিম। আৰু এতিয়া এইফালে আৰাম কৰি আছে, নাতিয়েকৰ লগত একদম দুইটা শুই আছে। আৰু এতিয়া পাপাৰ লগত কথা পাতিম, কি হৈছিলে তেওঁৰ মুখেৰে আমি গম পাম। ভাল পাইছে নে? পাইছোঁ। এতিয়া একদম অকণমান সুস্থলৈ আহিছে আৰু এতিয়া একদম মাত চাত টনটনীয়া। কি হৈছিলে আপোনাক কওকচোন? এই ৰাতি শুই থাকোঁতে কি হ'ল ক'ব নোৱাৰোঁ নহয়। ৰাতি শুই আছিলোঁ মই, শুই থাকোঁতে এই ওপৰলৈ মুখকৈ শুই আছিলোঁ। পেটলৈ কিবা পানী সোমাই যোৱা গোটেই ঘুলুক 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 সোমাই গৈ আছিলে। তাৰপিছত এনেকৈ তাৰপৰা কাটি আহিলে, আকৌ হাতখন এইপিনে কৰি দিওঁতে নাকটোৱেদি টিপিকৈ কিবা বগাই আহিছিলে সোঁহাতৰ নাকটোৱে। তাৰপৰা হাতখনে মোহাৰি দিলে বা, তাৰপৰা আকৌ আহিছে। তাৰপৰা টৰ্চটো জ্বলাই চাই পিনে মোবাইলৰ টৰ্চটো জ্বলাই চাওঁতে দেখিছোঁ হাতৰ গোটেই হাতখন ৰঙা আৰু তেজ ওলাই আছে মানে। তেতিয়াই গম পাইছোঁ তেজ ওলাই আছে। তেতিয়া মই নাক এয়া ভাগিলে বুলি ভাবি পিনে মাক তুলি পিনে নাকে এইবোৰ তেজ ওলাইছে, তেজ ৰোৱা নাই বোলো, গামোচা এখন দিয়া বুলি কৈ নাকটো হেঁচা মাৰি ধৰি থাকিলোঁ। হেঁচা মাৰি ধৰোঁতে বেছিকৈহে তেজ ওলাই, একদম চপৰা পাতি পেটলৈও গৈছে, তাৰপৰা মুখেদিও বাহিৰলৈও ওলাই আহিছে। একদম চপৰা তেজ ন? চপৰা। মানে আমি পাছত মানে হস্পিটেলত পাছত ৰাতিপুৱালৈ মানে মই 2টামান বজাতহে সাৰ পাইছোঁ। তাৰপিছত সেনেকৈ ৰাতিপুৱালৈকে থাকিলোঁ। তাৰপৰা সোনকালে ৰাতিপুৱাই বেটাই হস্পিটেললৈ গুচি গ'ল আৰু তাতো গৈ গামোচাই ধৰি গামোচা এৰি দিবলৈ ক'লে, এৰি দিলোঁ দেখিছোঁ একদম ব্লাডিং হোৱাৰ গোটেই একদম ভৰকৈ তেজ গৈ আছে। তেতিয়া আমি যেতিয়া পাছত মানে হস্পিটেলত ভৰ্তি কৰিলেগৈ, তেতিয়া গম পালে যে আৰু মানে বিপিটো হাই হৈ গ'ল। এই হাই হোৱা দেখি মানে নাকেদি তেজ ওলাই আহিলেগৈ। যদি ফাটিলে বুলি কৈছিলে, সি ফাটি গ'ল আকৌ বিপি হৈ পেলাই, মানে নাকেদি যদি তেজটো ওলাই নাহিলেহেঁতেন মানে ষ্টক মাৰিলেহেঁতেন বুলি কৈছে আৰু মানে ডাক্তৰে। আৰু ঈশ্বৰৰ কৃপাত এতিয়া বৰ্তমান সুস্থ হৈ আহিছে। আৰু আপোনালোক মোৰ যিহেতু পৰিয়াল, আৰু আপোনালোকৰ লগতে মোৰ সুখ দুখ হাঁহি কান্দোন এই সকলোবোৰ যিমান পাৰোঁ শ্বেয়াৰ কৰোঁ। আৰু টিকলিজনীকো শুৱাই থৈছিলোঁ, এইমাত্ৰ উঠিছে। আৰু আজিলৈ আহোঁ তেনেহ'লে, নমস্কাৰ।